নমস্কাৰ। বৰ্তমান চৰকাৰখনে গুৰুত্ব দিবলগীয়া বিভিন্ন বিষয়সমূহৰ ভিতৰত এটা অন্যতম বিষয় হৈছে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। বিভিন্ন সময়ত শাসকীয় দলৰ নেতাকৰ্মীসকলক পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰত তেওঁলোকক কেৱল ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱা বুলি কৈ ৰাইজক আভুৱা দি আহিছে। 1971 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম জ্যেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সংসদলৈ গৰু গাড়ীত উঠি গৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2012 চনত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰাটো ইউপিএ গভৰ্ণমেণ্টৰ এটা বিফলতা বুলি তেওঁ প্ৰকাশ কৰিছিল। অসমৰ বৰ্তমানৰ বিধায়ক অৰ্থাৎ বৰ্তমানৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই এটা সময়ত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত গৰু গাড়ী চলাই তেওঁ ব্যাপক হাৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। অসমৰে এজন বিজেপি নেত্ৰী অৰ্থাৎ বিজয় চক্ৰৱৰ্তী ডাঙৰীয়ানী তেখেতেও এটা সময়ত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ এগেইনষ্টত তেওঁ যথেষ্ট প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আজি সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল, সেই প্ৰশান্ত ফুকন ডাঙৰীয়া অসমৰ বিধায়ক হ'ল, কিন্তু তথাপিও আজি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই এইখন চৰকাৰে। তেখেতসকলে যথেষ্ট উদ্যমেৰে যথেষ্ট মনোবলেৰে এটা সময়ত কৈছিল যে ভাৰতত বিজেপি চৰকাৰ আহিলে পেট্ৰল আৰু ডিজেলৰ অবাধ মূল্য বৃদ্ধি ৰোধ কৰা হ'ব। বৰ্তমান আপুনি 90ৰ পৰা 100 টকা প্ৰতি লিটাৰত ক্ৰয় কৰি থকা পেট্ৰলৰ প্ৰকৃত মূল্য কিমান জানেনে? অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি লিটাৰ পেট্ৰলত থকা কৰৰ পৰিমাণ যদি গুচাই দিয়া হয় তেনেহ'লে আজিৰ সময়ত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈ গৈ 35ৰ পৰা 40 টকা। অৰ্থাৎ 1 লিটাৰ পেট্ৰল আপুনি কিনোতে ৰাজ্য চৰকাৰক 22ৰ পৰা 25 টকা আপুনি কৰ দিব লাগে আৰু কেন্দ্ৰ চৰকাৰক 35ৰ পৰা 40 টকা অৰ্থাৎ 35% আপুনি কেন্দ্ৰ চৰকাৰক কৰ দিব লাগে। ইয়াৰ পৰা আপুনি এটা কথা নিশ্চয় গম পাইছে যে যি পেট্ৰলৰ মূল্য 30ৰ পৰা 40 টকাৰ ভিতৰত থাকে সেই পেট্ৰল কেনেকৈ 90ৰ পৰা 100 টকা প্ৰতি লিটাৰত হয়গৈ। এতিয়া এটা কথা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে যদিহে কেন্দ্ৰ চৰকাৰে কৰৰ পৰিমাণ কিছু হ্ৰাস কৰি দিয়ে আৰু ৰাজ্য চৰকাৰে কৰৰ পৰিমাণ কিছু হ্ৰাস কৰি দিয়ে তেনেহ'লে নিশ্চিতভাৱে পেট্ৰলৰ মূল্য কিছু শতাংশ হ'লেও হ্ৰাস পাব। কিন্তু কেতিয়াও কোনো এখন চৰকাৰেও এনে কাৰ্য কৰা দেখা পোৱা যোৱা নাই। একমাত্ৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱা বুলি কৈয়েই অৰ্থাৎ খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱা বুলি কৈয়েই প্ৰত্যেকবাৰে ৰাইজক আভুৱা দি আহিছে চৰকাৰসমূহ। গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনি আছিলে, এটা সৰু বিষয়ক লৈ মই ভিডিঅ'টো বনাইছিলোঁ আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবৰ কাৰণে নাপাহৰিব। আৰু যদিহে মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই তেনেহ'লে নিশ্চয় চাব। ধন্যবাদ। জয়।